নমস্কাৰ সকলোকে আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আমি আলোচনা কৰিম মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি 2016 অধীনত যিসকলে বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেখেতসকললৈ যিটো 5,000 টকাৰ যিটো এককালীন সাহায্য আছিলে সেই সাহায্যটোৰ যিটো মেচুৰিটি ডেট সেইটো ছেপ্টেম্বৰতে আছে, ছেপ্টেম্বৰৰ 26 তাৰিখে আছে। সেয়া লাগে LP ছেকশ্যনৰ হওক বা MV ছেকশ্যনৰ হওক। এতিয়া কথা হ'ল তোমালোকে পইচাটো কেনেদৰে উলিয়াবা। এতিয়া বহুতৰে বহুত অসুবিধাৰ সন্মুখীন হৈছে পইচাটো উলিওৱালৈ, কিয়নো এইবাৰ চেকখন HDFC বেংকত আহিছে। তো তোমালোকক মই ষ্টেপ বাই ষ্টেপ গোটেই কথাখিনি কৈ যাম। আৰু এটা বিশেষ কথা, তোমালোকে জাষ্ট এবাৰেই পাৰিবা এপ্লাই কৰিবলৈ। সেইবাৰতে যদি তোমালোকৰ কেঞ্চেল হয় তেতিয়া পইচাটো নোসোমাব, বা প্ৰচেছটো কেঞ্চেল হ'লে তোমালোকৰ আৰু সেইটো তোমালোকে ৰিপ্ৰচেছ আকৌ কৰিব নোৱাৰিবা, আকৌ এপ্লাই কৰিব নোৱাৰিবা সেইটো। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ চাই যাবা। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, আৰু নেক্সট কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগিব কমেণ্ট কৰি জনাবা। তো আজি আমি আলোচনা কৰোঁ আজি টপিককেইটা। প্ৰথম আমি আলোচনা কৰিম কেই তাৰিখৰ ভিতৰত জমা দিব লাগিব আৰু লাষ্ট ডেট পাৰ হ'লে কি অসুবিধা হ'ব। তো এই চেক জমা দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ লাষ্ট ডেট বা তেনেকৈ কেই তাৰিখ বা লাষ্ট ডেট তেনেকুৱা ধৰণৰ কোনো ধৰণৰ তাত প্ৰশ্ন নাই, তাত কোনো ধৰণৰ তেনেকুৱা কথা নাই। 26 ছেপ্টেম্বৰ 2023 হৈছে এই যিটো ফিক্সড ডিপ'জিটৰ যিটো প্লেন আছে, প্লেনটো হৈছে মেচিউৰিটি ডেট। আপোনালোকে 26 ছেপ্টেম্বৰৰ পাছৰ পৰা 26 ছেপ্টেম্বৰ দিনা বা তাৰ পাছৰ পৰা আপোনালোকে চেকখন জমা দিব পাৰিব। তাৰ পিছৰ প্ৰশ্নটো হৈছে কিমান দিনৰ ভিতৰত একাউণ্টত পইচাটো সোমাব। সেই কিমান দিনৰ ভিতৰত সোমাব মানে, যদি আপোনালোকে গুৱাহাটীৰ মেইন ব্ৰাঞ্চ ৰুক্মিণী নগৰৰ যদি মেইন ব্ৰাঞ্চত দিয়ে তেনেহ'লে আপোনাৰ পইচা এদিনৰ পৰা 15 দিনৰ ভিতৰত একাউণ্টত সোমাব। যদি আপোনালোকৰ হোম ব্ৰাঞ্চত যদি জমা দিয়ে তেনেহ'লে আপোনালোকৰ পইচাটো সোমাবলৈ 15 দিনৰ পৰা 2 মাহৰ সময় ল'ব, কিয়নো এইটো এটা দীঘলীয়া প্ৰচেছ হয়। ইয়াত জমা দিলে ইয়াৰ পৰা ডকুমেণ্টছখিনি গুৱাহাটীত যাব লাগিব, তাৰ পাছত তাৰপৰা চেংচন কৰিলে আপোনাৰ তাত সোমাব। নেক্সট হ'ল কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। এই কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব বুলি ক'লে তেনেকৈ বিশেষ ডকুমেণ্টৰ প্ৰয়োজন নহয়। বেংকৰ যিখন উইড্ৰল ফৰ্ম, এই উইড্ৰল ফৰ্মখন আপুনি পূৰাব লাগিব। তাত আপোনালোকে উইড্ৰল ফৰ্মখনৰ লগত এই চেকখন যিখন আপোনালোকে স্ক্ৰীণত দেখি আছে HDFC বেংকৰ এই চেকখনৰ অৰিজিনেল কপিটো লগত আপোনালোকে জমা দিব লাগিব। যিহেতু অৰিজিনেল কপিটো জমা দিব লাগিব, গতিকে পিছত আপোনালোকৰ যিটো এপ্লাই কৰিছিলে পইচাটোৰ কাৰণে যিটো এপ্লাই কৰিছিলে সেইটোৰ ষ্টেটাছটো চাবৰ বাবে আপোনালোকৰ বহুত অসুবিধা হ'ব। গতিকে এইখন জমা দিয়াৰ আগত এই চেকখনৰ এটা জেৰক্স কপি কৰি ল'ব, যাতে আপোনালোকৰ পিছত কোনো অসুবিধা নহয়। আৰু এটা কথা, উইড্ৰল ফৰ্মখন পূৰাওঁতেনে বহুতে এটা ভুল কৰে, এমাউণ্টটোত যেতিয়া লিখিবলৈ আহে এমাউণ্টটোত 7,110 টকা লিখি দিয়ে, মানে যিটো ৰিচিভ হ'ব। সেইটো আপোনালোকে সেইটো ভুল নকৰিব। এমাউণ্টটো 5,000 লিখিব লাগিব, আৰু তাত একাউণ্ট নাম্বাৰ সেইটো লিখিব যিটোত আপোনালোকে পে'মেণ্টটো ৰিচিভ কৰিব বিচাৰে। তাৰ পিছৰ যি দুটা টপিক আছে সেই দুটা প্ৰায় একেই। এতিয়া HDFC বেংকত একাউণ্ট নাথাকিলে কেনেকৈ পইচা উলিয়াব, আৰু HDFC বেংকত বিনামূল্যে একাউণ্ট কেনেকৈ খুলিব। HDFC বেংকত বিনামূল্যে একাউণ্টটো কেনেকৈ খুলিব, যদি আপুনি ব্ৰাঞ্চত যায় HDFC বেংকত একাউণ্টৰ কথা সুধিবলৈ, তাৰ পৰা মিনিমাম 3,000 টকাৰ পৰা আপোনালোকক 10,000 টকা পৰ্যন্ত বহুতখিনি প্লেন আপোনালোকক তাত দেখুৱাব। এতিয়া সেই প্লেনখিনি হয়তো সকলোৰে বাবে চব সময়তে সম্ভৱ নহ'বও পাৰে 3,000 টকা বা 10,000 টকাটো। আপোনালোকক মই বুজাম, আপোনালোকে 1 টকা পইচা খৰচা নকৰাকৈ কেনেকৈ আপোনালোকে পইচাটো উলিয়াব পাৰিব। HDFC বেংকত যদি একাউণ্ট নাই, আপোনালোকে ব্ৰাঞ্চত খুলিবলৈ গ'লে ভৰিব লাগিব অতি কমেও 3,000 টকা ভৰিব লাগিব, বা যদি অনলাইন আপোনালোকে একাউণ্টটো খোলোঁ বুলি কয় অতি কমেও 2,500 টকা ভৰিব লাগিব। তাৰ তলত আপোনালোকে একাউণ্ট খুলিব নোৱাৰে। তাৰ বিপৰীতে আপোনালোকৰ ওচৰত এটা অপশ্যন আছে, যদি আপোনালোকে ষ্টেট বেংকত একাউণ্ট আছে তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। ষ্টেট বেংকত আপোনালোকে এইখন চেকৰ পইচাটো ক্লেইম কৰিব পাৰিব। ষ্টেট বেংকত জমা দিলেও হ'ব, উইড্ৰল ফৰ্মটো ষ্টেট বেংকৰে ভৰাই আপোনালোকৰ যদি একাউণ্ট আছে আপোনালোকে ষ্টেট বেংকত এইখন জমা দিলে পইচাটো পাই যাব। আৰু যদি আপোনালোকৰ ষ্টেট বেংকত একাউণ্ট নাইও তেতিয়াও কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহয়। য়োনো SBI এপছটো প্লে' ষ্ট'ৰত উপলব্ধ আছেই, তাৰ পৰা আপোনালোকে 0 বেলেঞ্চত এটা একাউণ্ট খুলিব পাৰিব, আৰু সেই একাউণ্ট নাম্বাৰটো দি পেলাই এপ্লাই কৰিলে আপোনালোকে যিটো একাউণ্ট খুলিব তাত পইচাটো ৰিচিভ হ'ব। তো আজিৰ কাৰণে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ আৰু ইনফৰ্মেটিভ ভিডিঅ' পাবৰ বাবে। যদি আপোনালোকে নাজানে 0 বেলেঞ্চত SBIত কেনেকৈ একাউণ্ট খুলিব লাগিব কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত তাৰ উপৰি কৈ দিম আপোনালোকক। তাৰ উপৰিঞ্চি যদি আপোনালোকে বিচাৰে যে SBI কাষ্টমাৰ কেয়াৰ বা HDFC কাষ্টমাৰ কেয়াৰৰ লগত কথাখিনি পাতি লওঁ বুলি স্ক্ৰীনত নাম্বাৰ দুটা দিয়া হৈছে,
আপোনালোকে এই নাম্বাৰ দুটাত কল কৰি কনফাৰ্মেশ্যনটো লৈ ল'ব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।